এটা অংকৰ কুৱেশ্যন কৰি আছোঁ ভালমতে ধ্যান দি শুনিবা তুমি কি ক্লাছত পঢ়া নামটো কি নাৰ্গিছ চুলতানা ঠিক আছে 6 পূৰণ 4 বিয়োগ 2 কিমান হ'ব 22 শুদ্ধ হৈছে কমপ্লিট শুদ্ধ হয়নে নহয় হাত চাপৰি দিয়া 6 4 গুণ 24 24 ৰ পৰা 2 গুচি গ'লে কিমান থাকিব 22 ঠিক আছে এতিয়া তোমাক এটা কৰি আছো 5 পূৰণ 4 যোগ 5 কিমান হ'ব 25 হাত চাপৰি দিয়া চবে 5 4 গুণ 20 20 5 কিমান হৈছে 25 সম্পূৰ্ণ শুদ্ধ হৈছে হৈছে নাই অ 7 পূৰণ 4 বিয়োগ 2 কিমান হ'ব 7 পূৰণ 4 বিয়োগ 2 26 হ'ব হাত চাপৰি দিয়া চবে আৰু কোনে ক'বা তিনিজনা শুদ্ধ হৈছে ইয়াৰ ভাল নলেজ আছে অংকৰ ওপৰত আৰু কোনে খেলিবা তোমালোকে খেলিবা হা তোমালোকে খেলিবা হা তুমি আহা একদম সিম্পল কুৱেশ্যন এটা কৰিম ঠিক আছে কি ক্লাছত পঢ়া তুমি ক্লাছ 2 3 যোগ 12 কিমান হ'ব কোৱা 15 হাত চাপৰি দিয়া চবেই তুমি আহা নৰ পৰা 2 গুচি গ'লে কিমান থাকে কোৱা নৰ পৰা এইটো নহ'ব এইটো কেঞ্চেল হ'ব তোমালোকে কৈ দিছা চাউণ্ড কিয় দিয়া মই যাক সুধিছোঁ সিহঁতে এনচাৰ দিবা হা তুমি খেলিবা ঠিক আছে কি ক্লাছত পঢ়া তুমি ক্লাছ 4 হ'লে পূৰণ ধৰিব লাগিব হয় নহয় 4 হ'লে কিন্তু পূৰণ হয়নে নহয় 100 হৰণ 100 সমান কিমান কোৱা 100 হৰণ 100 কিমান হ'ব কোৱা 200 তো হোৱা নাই হা কিমান 0 ভুল হৈছে তোমালোকে ক'বা 100 হৰণ 100 কিমান হ'ব কোৱা কোনে কৈছা হোৱা নাই কিমান হ'ব হা টাইম পাৰ হৈ গ'ল আৰু নহ'ব নাই 100 হৰণ 100 হ'লে কিমান হ'ব 1 হ'ব বুজি পাইছা সংখ্যা দুটা যদি একে থাকে আৰু মাজত যেতিয়া হৰণ থাকিব সকলো সময়তে কি হ'ব 1 হ'ব বুজি পাইছা 5 হৰণ 5 কিমান হ'ব 1 হ'ব 5 হৰণ 5 কিমান হ'ব 1 হ'ব নাই তাৰমানে সংখ্যা দুটা যদি একে হয় আৰু মাজত যেতিয়া হৰণ চিন থাকিব সকলো সময়তে কি হ'ব 1 হ'ব বুজি পাইছা নাই ঠিক আছে হ'ব দিয়া আজি ইমানতে ৰাখিলোঁ তোমালোকে কেনে পাইছা ভাগ লৈ পেলাই ভাল লাগিছে ঠিক আছে হ'ব দিয়া এতিয়া তোমালোকক আজি মই এটা গিফ্ট হিচাপে কাঠ পেঞ্চিল দি আছোঁ ঠিক আছে দিয়াচোন কোন জিতিছিলা দিয়া কেইটা আছে চোৱাচোন কেইটা আছে অঁ কেইজনে জিতিছা দিয়া এটা দিয়া এটা দিয়া অঁ ঠিক আছে হ'ব দিয়া